Hi everyone, Namaskar. A sudden live from Instagram. I hope সকলোৱে ভালে আছে. Hi. Thank you so much, Nawaz. Hi, বাকি খবৰ খুব ভাল খবৰ. Thank you so much. Oh, 3000 volume to কমোৱা. Thank you Rudra. So a sudden live, কোনো কাৰণ নাই. Just wanted to talk about this new song, Bhalpua Eti Nam. কিছুমান কাম আচলতে কি হয়, আমি বিং আ পাৰফৰ্মাৰ, আমি বিভিন্ন ধৰণৰ বিভিন্ন গান কৰি থাকোঁ, কিন্তু সকলোৰে এটা ফেভৰেট জোন থাকে, এটা সকলোৰে ফেভৰেট কি ক'ম, ভাল লগা এটা সংগীত থাকে. গতিকে মই সদায় সেই জনৰৰ কাম কৰি ভাল পাওঁ বিশেষকৈ. গতিকে ভালপোৱা এটি নামক মই একেবাৰে কোনো ধৰণৰ এক্সপেক্টেশ্যন নাৰাখি পেলাই গীতটি ৰিলিজ কৰিছিলোঁ, কাৰণ সেই ধৰণৰ গীত কৰি মোৰ ভাল লাগে. এইটো এটা কাইণ্ড অফ আৰ্কাইভ, মোৰ এটা কালেকশ্যনৰ ধৰণৰ এটি সদায় যেন থাকি যাব. মই পিছলৈ যেতিয়া বুঢ়ী হৈ যাম, তেতিয়া যেতিয়া মই ঘূৰি চাম যে কি গান কৰিছিলোঁ, তেতিয়া চাগে এই গীতটি চাই পেলাই মই যথেষ্ট সুখী হ'ম. সেইকাৰণে গীতসমূহ কৰি থাকোঁ, কিছুমান এনেকুৱা গীত কোনো ধৰণৰ এক্সপেক্টেশ্যন ৰখা নাছিলোঁ, কিন্তু তাৰে বিপৰীতে যিখিনি মৰম দিছে, ডেট ইজ আনবিলিভেবল. আৰু থেংক ইউ ছ' মাছ. আই থিংক কিমান ভিউজ হ'ল বাৰু, মই ভিউজ চোৱাত একদম জিৰ' নহয় গানটো. এবাৰ চোৱা. মিছন চাইনাখনৰ প্ৰতি আপোনাৰ কি ভাৱনা? ভাৱনাটো এটাই যে জুবিন দাই এটা সাংঘাতিক ডাঙৰ পদক্ষেপ লৈছিলে. ইট ৱাজ লাইক আ ৰিভলিউশ্যন. বাকী ষ্টৰি স্ক্ৰীনটিৰ কথা মই কমেণ্ট নিদিওঁ, কিন্তু ইট ৱাজ এ ভেৰি গুড ষ্টেপ ফৰ দি আপলিফমেণ্ট অফ আছমিজ চিনেমা. 476. ৱাও, থেংক ইউ ছ' মাছ. 4 দিন নে 5 দিন হ'ল বা কেইদিন হ'ল? 4 দিন. 4 দিনত 4.5তকৈ বেছি, অলমষ্ট হাফ এ মিলিয়ন আমি ক্ৰছ কৰিম, পাবলৈ সক্ষম হৈছোঁ. গতিকে থেংক ইউ, মিনছ এ লট. আৰু ৰিকুৱেষ্ট লওঁ নেকি কেইটামান ন? ৰাইজ উৰুলি দিয়ক. কিয় দিব উৰুলি? Hello Deeplina, I am from Bangladesh. Just a fan of your expressions. Oh, thank you so much. All right, so let me try to accept some request, কারণ এইবিলাকত মই খুব বেয়া. বা আপুনি ধুনীয়া গান গাইছিলে. Thank you. আজি আৰু কি আছিলে বাৰু? মোৰ বাবে হাতে হাহাকাৰ কৰিলে. নাই মোৰ প্ৰগ্ৰাম আছিলে, এটা প্ৰগ্ৰাম আছিলে সৰুকৈ ইয়াতে উজান বজাৰ ওচৰতে. আচ্ছা, আইল ট্ৰাই টু টেক চাম ৰিকুৱেষ্ট. হা, ডিম্পুটো একচেপ্ট কৰিছোঁ মই. কিবা হ'ল নাজানো দেই. নমস্কাৰ. কি কৰি আছে? মোৰ এটা সৰুকে অনুষ্ঠান এটা আছিলে, তাৰ পৰা মানে অলপ ভোক লাগিলে, সেইকাৰণে ইয়াতে সোমাই দিলো কেফে এখনত. কেফেখনৰ নামটো কৈ নিদিও দিয়া, উজান বজাৰতে আছে. কালি আহিব না? কাইলৈ আহিব লাগিব, লগ পাম দেই, হয় না? মজা. আপুনি কিন্তু বেয়া ঠগলাক মানুহবিলাক ন? সেইটোৰ ওপৰত নাপাতো দিয়া. সেইটো মই একো ঠগোৱা নাই, কিন্তু ৰাইজে বেলেগ পিনে ঢাপলি মেলিছে, মই একো কৰা নাছিলো. নাই ঠগলাক. নাই সেইটো ঠগোৱা বুলি ক'ব নোৱাৰা. এনিৱে কাইলৈ আমি লগ পাম. তুমি কেইটাত গৈ পাবা তাত কাইলৈ? এই 9টা 9:30 মান বজাত.
9টাত মাতিছে ময়ো গুৱাহাটীত 9টা মানে পাব 10:30 লাগিব 10টান বজাত আচ্ছা তেতিয়া কাইলে আমি দুইজনে ন অ' ভাল আৰু লাগিব আহিব দিয়া বহুত মানুহ ভাল লাগিব দিয়া ন একদম একদম ভাল লাগিব দিয়া তেতিয়াহ'লে হ'ব কালি আহিব আৰু হাতখনত কালি লগ নথকাব পাম ডিম্পুক কালি লগ পাম কি কৈছা কি ঠগুৱা কালি আহিব হাতখনত নথকাব আৰু হা কিনো কয় হ'ব দিয়া ঠিক আছে এই খানা আহি গৈছে খানাটো উম এতিয়া অলপমান মাৰিব লাগিব না মাৰি দিয়ক খানা দিয়া বাই কালি লগ পাম ডিম্পু বাই টেক কেয়াৰ ডিম্পুক ললো পাই আৰু কাক ল'ম বিউটিফুল কাপল বোলে কি যে কৈ থাকে মানুহবোৰে দুয়ো নলবেইৰা লগ লাগছি তাকে হা আৰু ল'ম দেই মই চাহটো অহা নাই তোমাৰ সুধাচোন ল'ব পৰা নাই নহয় বেলেগ কি খাইছা মই পাও ভাজি খাইছো মোৰ খুব ভাল লাগে জানো কিয় খুব আনহেলদি হয় কিন্তু আই লাইক আনহেলদি ষ্টাফ আ লট বা পিছফালে চাওক ক'ত কোনোবা চিনাকি মানুহ নেকি বাৰু আচ্ছা এনিৱে মোৰ নতুন গীতটি আপোনালোকে শুনিবচোন লিংকটো যিসকলে চোৱা নাই তেওঁলোকৰ কাৰণে লিংকটো মই দি থোৱা আছে ইনষ্টাগ্ৰামত বায়ো বুলি কয় মানে প্ৰফাইলত গ'লে আপোনালোকে পাব লিংকটো তাত চাবচোন কেনেকুৱা পাই জনাব ইটছ আ ভেৰি ডিফাৰেণ্ট চং ডিফাৰেণ্ট এইকাৰণে কৈছোঁ কাৰণ আনকনভেনশ্যনেল আচলতে কনভেনশ্যনেল যিখিনি চলি আছে তাৰে বিপৰীতে হয় গীতটি এই বৰ্তমান বতৰ মানে সাম্প্ৰতিক সময়ত সেই বতৰ চালে বা গোটেই সময়কণ চালে গীতটি অকণমান বেলেগ আৰু সীমান্ত দাই একদম প্ৰাণ ঢালি গাইছে ময়ো চেষ্টা কৰিছোঁ পলাশ দাই বৰ সুন্দৰ সংগীত কৰিছে আমাৰ তিনিওজনৰে এটা নতুন প্ৰচেষ্টা বা গানটো গাই দিয়ক গানটো অকণমান গাম চাহ আহি গ'ল ন গান অকণমান গাম কাষৰতে মই আছো বহি আচলতে ধৰা তুমি দুয়ো আমি মিলি যাম বুকুতে চপোৱা লিখি থোৱা কথা ভাল পোৱা এটি নাম Thank you. Thank you so much. বা আপোনাৰ গান ভাল লাগে মোক থেংক ইউ আপোনাৰ লগত কোন আছে দেখাই দিওঁ মোৰ লগত আছে টান মানুহ বৰ হৈ যাব তোমাক চাই চাই থেংক ইউ ছ' মাচ ধন্যবাদ গানটো শুনি বৰ ভাল লাগিলে বুলি কৈছে চ' বেলেগ কথা নাই আজি বিশেষ কথা পাতিবলৈ অহাও নাই আইও ফাগুনি মোক ফাগুনি বুলি নাম দি দিছে নামকৰণ হৈ গৈছে মোৰ বহুত বাৰ শুনিলো গানটো থেংক ইউ পপি কলিতা আশা কৰিছো তুমি ভাল পাইছা ববক শাউট আউট দিয়ক কোনবা বব এতিয়া এজনে ৰিকুৱেষ্ট পঠাইছে চাইছো ক'ত গ'ল জানো ডিম্পুৰ বাহিৰে বেলেগ চোন একচেপ্ট কৰিব পৰা নাই এইটো চাওঁ বহুত মহ আছে দেই থেংক ইউ দীপলিনা বা বহুত ভাল পাওঁ বাইদেউ ক'ত আছে এতিয়া উজান বজাৰত আছো পাই বা বৰ ভাল লাগিল থেংক ইউ ফৰিদুল শেখ দিল টুট গয়া यार क्यों टूटा
মিছ ইউ। অলপ পোহৰত গ'লে বেছি ভাল লাগিলেহেঁতেন নেকি বাৰু? হ'ব আৰু দিয়া, গ'লেই আধা লাইফ। বা আপুনি কাণত কি পিন্ধিছে? অ' মই থুৰীয়া পিন্ধিছো। মাৰ হয়, কাপোৰযোৰো মাৰ। মই মাৰ বস্তুবোৰে পিন্ধি থাকো। আপোনাৰ জিদ্দি কাঞ্চাটো বৰ ভাল লাগিল। থেংক ইউ, মোৰো খুব ভাল লগা এইটো গীত, কাৰণ সেনেকুৱা গীত মই ইমান কৰি নাথাকো যে, সেইকাৰণে ভাল লাগে কৰি। বেছি পোহৰ হৈ গ'ল নেকি? তেলকে লাগিছে। ঠিকে আছে। আপোনাক মই লখিমপুৰত লগ পাইছিলো। হয় নেকি? অফিচিয়েল নাজিম হা? হয় নেকি? তাকেই পাই, মুভি এখন কৰাৰ ইচ্ছা আছে, সন্ধানত আছো আচলতে ভাল স্ক্ৰিপ্টৰ। সেইটোৱে। উইল ইউ মেৰি মি? পূৰ্ণাজ্যোতি ডেকা। কি উত্তৰ দিব? অৱশ্যে টাইটেলটো মিলিয়ে গৈছিল। থাকক দিয়া এই বছৰ মানে এই জনমটো। বহাখন হোৱা আৰু বিয়াত মাতিবা। বহাখন হোৱা আৰু কি কৈছা? বুজা চুজা নাই। বহুত মহ দেই গুৱাহাটীত, ইমান মহৰ উৎপাত। হা? বা নগাঁৱত কেতিয়া আহিব? নগাঁৱত যাব লাগিব। ধুনীয়া লাগিছা, থেংক ইউ। তুমি একমাত্ৰ মোৰ ক্ৰাছ হয় নেকি? থেংক ইউ। ঠিক আছে, সকলোলৈ ধন্যবাদ পুনৰবাৰ যে গীতটিক ইমান মৰম দিছে। থেংক ইউ ছ' মাছ। আৰু ভালপোৱা এটি নাম পুনৰ কৈছোঁ, এইটো একেবাৰে মই কোনো ধৰণৰ এক্সপেক্টেশ্যন নাৰাখি পেলাই গীতটি কৰিছিলোঁ, কাৰণ এনেকুৱা গীতবোৰ কৰিয়ে মোৰ ভাল লাগে, মই সুখ পাওঁ, সুখ বিচাৰি পাওঁ। গতিকে তাৰে বিপৰীতে যেতিয়া এক্সপেক্টেশ্যনতকৈ অধিক বেছি মৰম পাই যাওঁ, আদৰ পাই যাওঁ, তেতিয়া খুব ভাল লাগে। থেংক ইউ। আপোনালোকৰ ওচৰত মই এনেও চিৰ ঋণীয়ে হৈ থাকিম, কাৰণ আগৰে পৰা মই নভবাকৈ ইমান বেছি মোক আপোনালোকে মৰম দিছে, এইটো কেতিয়াও মই আই কেনট এক্সপ্ৰেছ ডেট, বা কেতিয়াও মই চাগে ফুলফিল কৰিব নোৱাৰিম সেইটো। কাৰেণ্ট গ'ল, বেছিকৈ নিদিবা। কাৰেণ্ট গ'ল। লাইফটো শেষ কৰাৰ আগত গান এটা গাওঁ। কি গান গাওঁ? মোৰ পাও ভাজিটো ঠাণ্ডা হৈ যাব। अजी रूठ कर तुम कहाँ जाएगा, जहाँ जाएगा हमें पाएगा, अजी रूठ कर तुम। থেংক ইউ। পটককৈ মনলৈ অহা এটি গীত গালোঁ আৰু। থেংক ইউ। আকৌ লাইভ আহিম, আজিলৈ ইমানতে সামৰিছোঁ। গীতটি চাব বুলি আশা কৰিছোঁ। ভালপোৱা এটি নাম, জিদ্দি কাঞ্চা দুয়োটাকে সমানে মৰম দিব বুলি আশা কৰিছোঁ। থেংক ইউ ছ' মাছ।